ঐ ঝুমৰি সপোনতে আহিবা, দুচকুতে পৰিবা, মৰমেৰে মাতিবা ঐ জান। সেই মাজৰ গান গাই আছোঁ মই, ইমান দীঘল এতিয়ালৈকে আহিয়ে পোৱা নাই। মাথা চাথা নষ্ট হৈ গৈছে মোৰ চালা, ইমান দেৰি লগাই থৈ দিছে। 2 ঘণ্টা নহয় 3 ঘণ্টা 4 ঘণ্টা হৈ গ'ল চালা। আহোঁতে গৈছিল ৰাতিপুৱাই 9টা বজাত আহি পাই তাই বিউটি পাৰ্লাৰ যায় কিবা যায় খানিতে তেল বিলাক লাগবা হয়। গা ধোৱাতে বাথৰুমতে যায় 1 ঘণ্টা চালা, মাথা নষ্ট হৈ দিছিল মোৰ। এই প্ৰেমত পৰি থাকিলে মোৰ দিনা আৰাম হৈ যাব, এই বাধাই দিব লাগিব। চাহৰ আছোঁ আজি আহক, এলি দি আছোঁ ৰ এখাটো ভালকৈ দিম। আহিছি ৰ। তুমি বহুত সময় ৰখিলা নেকি না? গা ধোৱাতে আজি বহুত টাইম লাগি গেল, 1 ঘণ্টা তাতে গা ধোৱাতে ৰাখছি। বহুত টাইম ৰখছা বেয়া নাপাবা দা, চৰি মই ধুনু। হে নাই ৰখা নাই দা, এই মাত্ৰ 10 মিনিটমান হ'ল মই আহি পাবা সেইকাৰণে। এনে আৰু অলপ সময় হ'ল আৰু 10 মিনিটমান হ'ল ৰখা, বেছি সময় ৰখা নাই মই। হয় নেকি? মই ভাবছিলো তুমি একেবাৰে 3 ঘণ্টামান ৰখি আছা মোৰ কাৰণে। তুমি মোক মস্ত ভাল পোৱা নহয়, মই জানো নহয়। মই ধুনু, মিছ ইউ, আই লাভ ইউ, গুনু মুনু ধুনু মুনুটো মোৰ। বাপৰে বাপ, এইটো বহুত মৰম দেখুৱাইছে। বাপৰে বাপ, মই চব পাহৰিয়ে গ'লোঁ। 2 ঘণ্টা মই ৰখিছিলোঁ এইকাৰণে। বাপৰে বাপ, অলপমান মনো জনো মাৰা কাৰণে পাহৰিয়ে গ'লোঁ মই। তাই চালা তোক দি আছোঁ ৰ আজি মই ইটাটো ৰ অলপ। বাকী অলপ বাদ দাওঁ ন, কি খাবা তুমি এতিয়া সেইটো কোৱা? অৰ্ডাৰ কৰিব লাগে, কি খাবা কোৱা? মই নাখাওঁ আকৌ, মই পন্তা ভাতেদি মাছ পুৰা দি ভাত খাই আহিছোঁ আহাতে আটকাই। মই একো নাখাওঁ, মই ভোক চোক লগা নাই। তুমি কিবা খোৱা যদি খাওঁ, মই নাখাওঁ দে আকৌ, তুমি খাই লোৱা। ভালে হৈছে নাখাওঁ যদি পইচাটো বাচিছে মোৰ। তো সেই পন্তা ভাতে খাই থাকবি ঘৰত, পন্তা ভাত আৰু কি বুলি কয় মাছ পুৰা। মই খাওঁ দেচোন, ভাল পাওঁ মাজে মাজে খাই। তইনো নোখাওঁ, মই তোক কেনে দেখি একবাৰ নিজকে চাইনাখনত। আৰু তই 10 মিনিট ৰখা বুলি কৈছোঁ তোক মই, 10 মিনিট হয় তোক মই ইয়াতে 4 ঘণ্টা 3 ঘণ্টাত বেছি ৰখছোঁ গম পা। এতিয়া ইমান সময় ৰখি আছোঁ, তোক তোৰ খবৰ আছে তই বাথৰুমত 1 ঘণ্টা সোমাই থাকা, কি ঘণ্টা কৰি থাকা ভাত ৰন্ধা নেকি ৰুমত যাই কিনে হা? মাথা নষ্ট কৰি দিছা তোক মই এনেও বেয়া নাপাওঁ। সেইখন মুখত একটা চৰে হেনি হ'লে যাব তোৰ। এখন ডাইলগ ওলাব লগা আহিছে মোৰ আজি, উপায় নাই। মাথা নষ্ট হৈ গৈছে মোৰ, ওলাব লগা আহিছে। এটা ডাইলগ বহুত পুৰণা ডাইলগ, এইবিলাক আছে ইউটিউব চাই ল'বি তই। মিষ্টাৰ ৰাজা কিবা কিবি এইবিলাক ভিডিঅ' চাই ল'বি তই, গম পাইছা? একেচৰে তোৰ হাঁহি উলিয়াই যাব, একেচৰে তোৰ এই নকওঁ আৰু। মাথা নষ্ট হৈ গৈছে মোৰ, চুলি টিকটিকা লাল নহয় একদম। চালা কি হ'ব ধেইত, একদম দিনে বেয়া কৰি দিছে চালা, ইমান সময় ৰখাই থৈ দিছে। তই ইমান দিন মোৰ লগত মিছাকে অভিনয় কৰি আছিলি চালা কুকুৰ। তোক মই এনেও ভাল নাপাওঁ যাম, মই সেই বিজয়নৰাই ভাল পাম বুলি কৈছিল, তাক মই একচেপ্ট কৰাই নাছিলোঁ। মই তাকে একচেপ্ট কৰিম, তাৰ লগতে থাকিম মই। তোক এনেও ভাল নাপাওঁ, নালগে যা তোক। তোৰ নিচিনা চেল্লা পৰা কুকুৰ এটা, তোক নালগে যা মই নক'ব যা। মই বিজয়নৰ পুতেককেইটা একচেপ্ট কৰিলে সদায় প্ৰপ'জ দি থাকে, সদায় প্ৰপ'জ দি থাকে। যায়ে যা ঘণ্টা, তই ভালে ভাল পাই যাবা, এনেও খালকে পাই যা। তই বীৰেন্দ্ৰ পুতেকৰ তাতে জানি যা, আজিয়ে বোলে যা, তোৰ চকুৰ আগৰ পৰা আঁতৰ যা, চাইড লাগ যা। হ'ব দে, মই যাওঁ দে আৰু পাই বাবা। এনেও পইচাও নাই লগত, ইমান আনিব নাছিলোঁ আজি, আহিছে দে মোৰ পইচাটো বাচলা। যাওঁ দে আৰু পাই, ভালকৈ মাথা চাথা নষ্ট কৰি দিছে মোৰ।